Hi everyone, namaskar আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বহুত দিনৰ মূৰত ব্লগ বনাবলৈ লৈছো। শৰ্ট ভিডিঅ' দি থকা হয়, আপোনালোকে শৰ্ট ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে, তাৰ বাবে বহুত থ্যাংক ইউ। আৰু আগলৈও আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। যেহেতু শৰ্ট ভিডিঅ' দি থকা হয়, লং ভিডিঅ' বনোৱাই নহয়, সেইবাবে আজি ভাবিছো যে এটা লং ভিডিঅ' বনাও আপোনালোকৰ ওচৰত প্ৰস্তুতিকে পাকঘৰটোত পাওঁ। মোৰ লগতে মানে আমাৰ দুগৰাকী সদস্য ঘৰৰ একদম আহি উপস্থিত হৈ মই আপোনালোকক দেখাইছো দেই। চাওকচোন দেখিছে, এতিয়া যেতিয়ালৈকে খাবলৈ নিদিওঁ তেতিয়ালৈকে চিঞৰি থাকিব সদায়। আৰু ইহঁতে এনেকুৱা হৈ গৈছে এতিয়া ন, ইহঁতৰ আপুনি ভাত দিয়ক ৰুটি দিয়ক, সিহঁতে একো নাখায় ভাত ভাজি, কিন্তু তাহাঁতক অকল লাগে মেৰিগ'ল্ড বিস্কুট। সিহঁতৰ কাৰণে অকল মেৰিগ'ল্ড বিস্কুট, বেলেগ বিস্কুটো দিয়ক আপোনালোকে নাখায়, ভুজিয়া দিয়ক নাখায়, অকল মেৰিগ'ল্ড বিস্কুট। আৰু আজি আলহী আহিব ঘৰলৈ। আলহী মানে মোৰ কাজিন জেঠাই ল'ৰা দুটা আহিব, তো তাহাঁতি আহিব যিহেতু সেইকাৰণে খানাটো আজি মই বনাওঁ বুলি ভাবিছোঁ। মায়ে ৰাতিপুৱাই কিবা কিবি বনাই কৰি থ'লে, যিহেতু দেউতা ডিউটি গৈছিলে, সেইটো কাৰণে আধা ৰাতিপুৱাই বনালে। আৰু এতিয়া মই মাংস বনাবলৈ লৈছোঁ। ৰেচিপি ভিডিঅ'টো আগতে মই দি থোৱা আছে শ্বৰ্টত, সেইটো কাৰণে আজি ৰেচিপি ভিডিঅ' নিদিওঁ, আজি মই ব্লগ এটাকে বনাওঁ বুলি ভাবিছোঁ ব্লগকে। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। এইখন পিন্ধি লওঁ, নহ'লে গোটেই কাপোৰ বৰবাদ হৈ যাব, পিন্ধি কৰি লওঁ। আৰু যে পাকঘৰটোলৈ আহিলে ইমানেই চাউণ্ড, আপুনি কিহৰ শুনিব, ফিল্টাৰৰে শুনিব নে চিমনিৰে শুনিব, ইমান বেছি চাউণ্ড দি থাকে পাকঘৰটোত, অশান্তি লাগি যায়। আৰু এইফালে চেফ ৰেডি হৈ গ'লোঁ। ভিডিঅ'টো অথনিতে আৰম্ভ কৰিলোঁ, কিন্তু একদম পাহৰি থাকিলোঁ আৰু তাহাঁতিও আহি পালেহি। এনেকুৱা লাগিলে কি বহুত দিনৰ মূৰত লগ পাইছোঁ, আমি অলপমান নিজৰ টাইম স্পেণ্ড কৰোঁ, গোটেইকেইটাই আমি কথা পাতোঁ, আৰু তাহাঁতিও কমফৰ্টেবল হয় নে নহয় বা ঠিক নাই, সেইটো কাৰণে নকৰিলোঁ ভিডিঅ'টো। আৰু এতিয়া গ'ল অলপমান বাহিৰত খোজকাঢ়ি আছোঁ। এতিয়া আমাৰ ঘৰত বস্তু এটা ফুলিছে, মই আপোনালোকক দেখাম দেই। তুমি নহ'লে এই চহৰত নুফুলে বগেনভেলিয়া, তুমি নহ'লে এই চহৰত নুফুলে বগেনভেলিয়া। এয়া দেউতাই কৰিছে শাকৰ খেতি, এইফালে ধনিয়া, এইফালে ওলোৱা নাই এতিয়ালৈকে, অলপ ওলাইছে। এইবিলাক চিনি নাপাওঁ মই, অলপ নাম কি হয়, খালি এইফালে দিছে বন্ধাকবি। সেয়া সেইফালে আছে হালধি খেতি, ধনিয়াখিনি ধুনীয়াকৈ হৈছে, আৰু নেক্সট সপ্তাহলৈ খাব পৰা হৈ যাব। সেয়াই। কেইদিনমানৰ আগতে মই মোৰ মাহীহঁতৰ ঘৰলৈ গৈছিলোঁ, আৰু তাতে মাহীৰ ছোৱালীজনীয়ে ভণ্টিয়ে ৰাসত পাৰ্ট লৈছিলে দৈৱকী, তাৰে ক্লিপ কেইটামান মই কৰিছিলোঁ। ক্লিপকেইটা মই এই ভিডিঅ'টোতে লগাই দিছোঁ। এতিয়া আপোনালোকে চাব, চাই কৰি জনাব কেনেকুৱা কৰিছে তাই, কমেণ্টত জনাব। হাই নানু, আমি ক্লিনিকে বহি আহিছোঁ। Hello. Hello.
उत्तम व्यवस्था नतन नीतिर बखुदे आरो स्नेहर भक्ति दৈবকী ভবিষ্যৎ ভাগ্য লিখিবৰ ভূমিলা নহয় দুয়োজনে কাণ পাতি মিলনৰ এনাজৰিৰে বান্ধিছিলো তোমালোক দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰেই কাংগাল মাৰা কাংগাল মৰঞ্জন এইবাৰ সঁচা কথা ৰাজন হেৰে সত্য অতি অকুভন নাৰী হত্যা নিরুপায় দেবী প্রতিশ্রুতি দিছো মহারাজ কণ্ঠ আজও আছে তোমার কলই ও হিংস দ্বারা এই রথে লই যাও স্নেহত আপ্লুত হয় যদি পাহৰা পূৰ্বৰ প্ৰতিজ্ঞা তেন্তে মিলিব দিয়া দিয়া धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं अधर्मस्य পুনৰবাৰ স্থিতি লোৱাহি দৈবকী দৈবকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা হে বাঞ্ছা কল্পতৰু কান্দি আজি সকলোৰে মজুৰিয়া বাবা সেই ৰাজ্যক মধ্যৰাতি নাহি কেলে হুন দীৰ্ঘজীৱী ভাই আছে শত্ৰু ৰাতি দিলে মেলে চৰ পলুৱাই থম তোক কাৰেখন নাই নাই ক'ত পলুৱাই থম আমাৰ সোণৰ পুতলাটো উপায় আছে দৈবকী কি উপায় আছে ৰক্ষা কৰো বংশৰ গৌৰৱ